হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল গিয়াৰ হোম। তো বন্ধুসকল মই আজি লৈ আহিছোঁ গাড়ীৰ এলাইনমেণ্ট কেনেকৈ বনায়, মানে চকাৰ এলাইনমেণ্ট, চাৰিটা চকাৰে এলাইনমেণ্টটো কেনেকৈ মিলায়। আৰু এলাইনমেণ্টটো আপোনাৰ যদি একোৱে নাথাকে তেতিয়া গাড়ীখন মানে যেতিয়া ৰানিঙত চলাই থাকিব, ষ্টিয়াৰিংটো এৰি দিলে যোনফালে বেকা থাকিব এলাইনমেণ্টটো সেইফালে টানি নিয়ে। এইটো হয়েই চবৰে ক্ষেত্ৰত হয়, চব গাড়ীতে হয়। ডাঙৰ গাঁতত চাটত পৰিলে হৈ যায় সেইটো প্ৰব্লেমটো, সেইটো বহুতৰে আহে। নতুন গাড়ীত নাহে, পিছলৈ আহে লাহে লাহে যদি গাঁতত পৰে গাড়ীবিলাক ডাঙৰ গাঁতত, তেতিয়া সেইটো এলাইনমেণ্টটো খেলি মেলি হৈ যায় অলপ। সেইটো এই এলাইনমেণ্টটো কেনেকৈ মিলাই, কি প্ৰচেছত মিলাই সেইটো মই দেখুৱাই দিম আজি। সেইটোকে দেখুৱাম ভিডিঅ'ত, চাই থাকক। এতিয়া মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মই এটা কথা কৈ দিছোঁ, এলাইনমেণ্ট যদি আপোনাৰ একুৰেট নাথাকে এখন গাড়ীত টানি নিয়ে আৰু চকা বেছিকৈ খায়, যোনটো ছাইডে টানে সেই টায়াৰটো বেছিকৈ খাই দিব, মানে গ্ৰিপটো মানে গাড়ীখন যেতিয়া টানি থাকে সেই ছাইডটো বেছিকৈ খায়, টানে মানে সেইকাৰণে টায়াৰটো সেই ছাইডৰ গ্ৰিপ সোনকালে গুচি যায় টায়াৰটো। এতিয়া আহক মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কেনেকৈ কি প্ৰচেছ হয়, কি আছে মই দেখুৱাই আছোঁ ভিডিঅ'। চ' বন্ধুসকল প্ৰথমতে গাড়ীখন ৰেম্পত উঠাই লয়। ৰেম মানে আপোনাৰ এনেকুৱা প্লেট দুখন থাকে, এইটো ডাঙৰ ৰেম নহয়, প্লেট দুখনৰ আগচকাত এনেকৈ দি লয় তেতিয়া এলাইনমেণ্ট মিলাবৰ কাৰণে কম্পিউটাৰতে থাকে। এয়া টায়াৰ মই সলাই লৈছোঁ, গোটেইকেইটা চকা সলালোঁ গাড়ীখনৰ টায়াৰ গোটেইকেইটা। আপোনালোকে যদি গোটেইকেইটা টায়াৰ সলায় তেতিয়াহ'লে এলাইনমেণ্ট মিলাবই লাগিব, নহ'লে টায়াৰ খাই দিব এটা ছাইড, কোনোবা ছাইড বেকা হৈ থাকিলে এলাইনমেণ্ট। সেইকাৰণে যেতিয়াই টায়াৰ চেঞ্জ কৰে সেইটো মনত ৰাখিব, এলাইনমেণ্টটো মিলাবই। এলাইনমেণ্ট আৰু ৰিম বেণ্ড থাকিলে মিলাবলৈ, ৰিম তালটো মাৰে মানে তাল, সেই দুটা কাম কৰিবই লাগিব যেতিয়াই চকা সলায়, নতুন চকা লগাব। তো ৰেম্পত উঠাই লৈ ইয়াত দুটা কেমেৰা থাকে, এই কেমেৰাটো দেখিছে ইফালেও এটা আছে, আৰু এটা মনিটৰ, এইটো ছিষ্টেম, এইটো মেচিন হয় এইটো। ইয়াত ছিষ্টেম ইয়াত প্ৰগ্ৰেম কৰি থোৱা থাকে। তাত এই চকা ছাইডত যোনকেইখন প্লেট লগাইছে আপোনাৰ চাৰিটা চকাতে লগাই, সেই প্লেটকেইখনত সেই কেমেৰাকেইটাই মনিটৰ কৰে। তাত মানে কেমেৰাকেইটা পৰে, মানে চাই কেমেৰাকেইটাই তাত সেইটো বস্তুতে মিলায়, মানে এইটো চফ্টৱেৰটো তেনেকুৱা কাম কৰে। মানে গাড়ীখন অকণ আগত পিছলৈ দি দিয়ে, দি পেলাই আকৌ আগলৈ তাত উঠাই দিব। উঠাই দিয়াৰ পিছত তেতিয়া মানে কেমেৰা এংগলটো মিলাৰ পিছত ইয়াত মনিটৰত ডিছপ্লে হৈ যায় একুৰেট আছে নাই, কোনটো চকা বেকা আছে, কোনটো ঢিলা আছে। সেইটো মতে এই প্লেটকেইখন ঢিলা কৰি লয়, এই ৰেম্পৰ যোনকেইখন প্লেট সেই প্লেটকেইখন ঢিলা কৰি লয়। তেতিয়া আপোনাৰ কেমেৰাকেইটা এংগুলকেইটা যেতিয়া এই চাৰিখন আছে, ইফালেও দুখন আছে প্লেট, মই এইফালেও দুখনেই দেখাই দিছোঁ বক্স থকা। কেমেৰাটোৱে তাত ফ'কাছ কৰে, তাৰপিছত তেতিয়া মানে মনিটৰটো ডিছপ্লে হয় যে কোনটো চকাত তাল আছে কিমান, তাকে সিহঁতি কম্পিউটাৰত মিলাই দিয়ে, চাই লয়, চাই পেলাই মিলাই পেলাই কোনটো চকা টানিব লাগে, কিমান বেৰিংটো, ভিতৰৰ বেৰিঙৰ নট টানি দিয়ে। বেৰিংটোৰ চকাটো মানে ভিতৰৰ যোনটো ধৰি লাগি থাকে ৰিমটো, চকাটো গোটেই চকাটো সেই ভিতৰৰ পৰা তলৰ পৰা টানিছে দেখিছে, তললৈ সোমাই লৈ তাত গৈ এইটো চকা অকণ তাল আছে ৰাইট ছাইডৰ, ফ্ৰণ্টৰ ৰাইট ছাইডৰটো, সেইকাৰণে সেইটো টানি দিছে। বাকীকেইটা একুৰেট আছে, সেইটো টানি দিয়াৰ ভিতৰত কম্পিউটাৰ তাত ডিছপ্লেত হেৰিয়াত মনিটৰত দেখুৱাই দিব দুটা কোনকেইটা চকাত টানিব লাগিব, কিমান সেইটো মতে টানি থাকিলে তাত দেখুৱাই থাকে কোনটো চকাত কিমান টানিব লাগিব। সেনেকৈয়ে এলাইনমেণ্টটো মিলায়। আৰু এলাইনমেণ্টটো মানে গাঁতত পৰিলে এলাইনমেণ্ট আচলতে গাঁতত পৰিলেই বেকা হয়, বেলেগ তেনেকুৱা প্ৰব্লেম মেজৰ প্ৰব্লেম নাহে। খালি গাড়ীখন আপুনি ৰানিঙত টানি নিয়ে, জোৰত চলালে আপুনি ষ্টিয়াৰিংটো যদি কেনেবাকৈ এৰে মানে টানি লৈ যায় এক চাইডে, সেইটোৱে প্ৰব্লেম আহে, বেলেগ তেনেকুৱা একো নহয়। সেইকাৰণে চকা সলাওঁতে সদায় মনত ৰাখিব যাতে এলাইনমেণ্টটো মিলাই লয়। চ' বন্ধুসকল আজি ভিডিঅ'টো ইমানটোৱে আছিলে। যদি ভিডিঅ' চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু কিবা সুধিবলগীয়া আছে যদি সেই এলাইনমেণ্ট মিলোৱা কিবা, তেতিয়াহ'লে মোক ভিডিঅ'ৰ তলত কমেণ্ট কৰি জনাব, মই নিশ্চয় কৈ দিম যি জানো, মই মোৰ ফালৰ পৰা যি জানো সেইটোৱে কৈ দিম। ভিডিঅ' চাই ভাল লাগিলে নিশ্চয় লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ বিদায়।